Hello সকল welcome to a new fresh video যোৱা 9 এপ্ৰিলৰ পৰা IPL ষ্টাৰ্ট হৈছে আৰু যিবিলাকে খেলা মোবাইলত চাই বা ঘৰত টিভি আছে যদিও মাতৃ সন্থাৰ লগত গধূলি সিৰিয়েলৰ প্ৰবলেমটো হয় পুৰতে মোবাইলত চাই খেলা তেওঁলোকৰ কাৰণে আগতে প্ৰবলেম নাছিল হটষ্টাৰত ফ্ৰীতে IPL চাব পাৰিছিল কিন্তু যোৱা বছৰৰ পৰা আপোনালোকে গমে পাইছে হটষ্টাৰ আৰু ডিজনি লগ হৈ কিনে ডিজনি প্লাস হটষ্টাৰ বুলি যেটো নতুন এপ আনিছে হেতুত 399 টকা 400 টকাৰ এটা সাবস্ক্ৰিপচন ল'ব লাগে বছৰত তেতিয়াহে আপোনালোকে মোবাইলত IPL চাব পাৰিব সো এই ভিডিওটোত মই আপোনালোকক তিনিটা মেথড ক'ব গৈ আছো 100% এই তিনিটা মেথড আপোনালোকে নাজানে যদি জানিব বিচাৰে তেতিয়ালে ভিডিওটো একদম শেষলৈকে চাই থাকিব যদি নতুনকৈ হৈছে চেনেলত তলত ৰঙা সাবস্ক্ৰাইব বাটনটো আছে হেতু ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে মই নেক্সট যিবিলাক আৰু এনেকুৱা ইন্টাৰেষ্টিং ভিডিও দিও এইবিলাক ভিডিও আপোনালোকে পায় আৰু তাৰ কাষতে বেল আইকনটো পাই যাব হেতু ক্লিক কৰি দিব তো গাইজ বেছি দেৰি নকৰি এই ট্ৰিক কেইটা স্টাৰ্ট কৰো তিনিটাই চাব আপোনালোকে কোনোবা নহয় কোনোবা এটা IPL চাব পাৰিবই সো প্ৰথম মেথডটো হৈছে আপোনালোকে যদি এয়াৰটেল জিও বা ভোডাফোন আইডিয়াৰ যদি সিম ইউজ কৰি আছে তেতিয়ালে এই সিম কেখনৰ কাৰণে কেইটামান এক্সট্ৰা ইয়াৰ ক্ৰিকেটৰ কাৰণে স্পেশাল কেইটামান ৰিচাৰ্জ প্লেন আছে যি কেইটা ৰিচাৰ্জ কৰিলে আপোনালোকে ডিজনি প্লাস হটষ্টাৰৰ একদম ফ্ৰী সাবস্ক্ৰিপচন ল'ব পাৰিব বেলেগকে 1 টকাও দিব নালাগে এই কেইটা ৰিচাৰ্জ যদি কৰে আপোনালোকে একদম ফ্ৰীতে ডিজনি প্লাস হটষ্টাৰত আপোনালোকে IPL চাব পাৰিব এই কেইটা হৈছে ৰিচাৰ্জ কেইটা স্ক্ৰিনত আহি আছে জিওৰ 401 টকাৰ আছে এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ 401 টকাৰ পৰা ষ্টাৰ্ট হয় এই কেইটাৰ ভিতৰত যদি আপোনালোকে ৰিচাৰ্জ কৰে 401 আছে 599 ৰ আছে 499 ৰ আছে জিওৰ যদি এই কেইটাৰ ভিতৰত ৰিচাৰ্জ কৰে তেতিয়ালে আপোনালোকে ডিজনি প্লাস হটষ্টাৰৰ ফ্ৰী সাবস্ক্ৰিপচন পাব ৰিচাৰ্জ কৰাৰ পাছত এপটো ইনষ্টল কৰি কিনে IPL চাব পাৰিব কিন্তু যদি আপোনালোকৰ ৰিচাৰ্জ শেষ হবৰ হোৱা নাই তেতিয়ালে তো ৰিচাৰ্জ নকৰে তো তাৰ কাৰণে আপোনালোকে 2 নম্বৰ আৰু 3 নম্বৰ ট্ৰিক্সটো চাওক তাৰ পিছত 2 নম্বৰ ট্ৰিক আজিকালিতো প্ৰায় ঘৰতে টিভি থাকে কিন্তু কথাটো হল টিভিৰ যিখন ডিশ সেইখন যদি আপোনাৰ টাটা স্কাই কোম্পানীৰ তেতিয়া হলে আপোনালোকে ডিজনি প্লাস হটষ্টাৰ ডাউনলোড কৰাৰ দৰকাৰ নাই প্লে ষ্টৰত এটা এপ্লিকেশন পাব টাটা স্কাই বুলি সেই এপ্লিকেশনটো ডাউনলোড কৰিব কৰি কিনে আপোনালোকে ইনষ্টল কৰিব তাতে লগইন কৰিব লাগিব আপোনাৰ সাবস্ক্ৰাইবাৰ আইডি টোৰে যিটো ৰিচাৰ্জ কৰোতে সাবস্ক্ৰাইবাৰ আইডি লাগে টিভিৰ সেই সাবস্ক্ৰাইবাৰ আইডিটো বহুৱাই কিনে তাৰ পিছত ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP যাব তেনেকৈ আপোনালোকে লগইন কৰিব কৰাৰ পিছত যদি আপোনাৰ টিভিত ৰিচাৰ্জ কৰা আছে তেতিয়া হলে আপোনালোকে ফ্ৰীতে আপোনাৰ মোবাইলতে IPL চাব পাৰিব তাৰ পিছত 3 নম্বৰ ট্ৰিক্স ডিজনি প্লাস হটষ্টাৰৰ আমিতো আজিকালি ফ্লিপকাৰ্টত অনলাইন শ্বপিং কৰো আৰু ফ্লিপকাৰ্টত সুপাৰ কইন বুলি এটা বস্তু আছে এটো অনলাইন শ্বপিং কৰি থাকিলে সুপাৰ কইন বিলাক জমা হৈ থাকে সো সেই সুপাৰ কইন ৰিৱাৰ্ডত যাই কিনে আপোনালোকে ফ্লিপকাৰ্ট এপটোত ডিজনি প্লাস হটষ্টাৰৰ এটা ফ্ৰী সাবস্ক্ৰিপচনৰ অফাৰ চলি আছে সেই সুপাৰ কইন ইউজ কৰি কিনে আপোনালোকে ডিজনি প্লাস হটষ্টাৰৰ ফ্ৰী সাবস্ক্ৰিপচন ল'ব পাৰে যদি আপোনালোকে অৰ্ডাৰ কৰিয়ে থাকে ফ্লিপকাৰ্টত তেতিয়ালে আপোনালোকৰ ধেৰ সুপাৰ কইন তাতে জমা হৈ আছে তাৰ পৰা কেৱল আপোনালোকে ইউজ কৰি কিনে ডিজনি প্লাস হটষ্টাৰৰ ফ্ৰী সাবস্ক্ৰিপচন ল'ব পাৰিব সো ভিডিওটোত এই তিনিটা ট্ৰিক্স কলো কোনটো আপোনালোকৰ সবতকে বেছি ভাল লাগিছে আৰু আপুনি কৰিব পাৰিছে নে মোক নিশ্চয় কমেন্টত জনাব যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব ভিডিওটো আৰু যদি নতুনকৈ হৈছে চেনেলৰ তলত ৰঙা সাবস্ক্ৰাইব বাটনটো আছে এটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰিব তাৰ কাষতে বেল আইকনটো আছে হেতু ক্লিক কৰিব সো ভিডিওটো দেখিনে আছিল নেক্সট ভিডিওত লগ পাম ধন্যবাদ জয় অসম